Happy birthday to you. Happy birthday to you. Happy birthday, dear Papa. Happy birthday to you. যিহেতুকে মোৰ হাজবেণ্ডৰ আজি বাৰ্থডে হয় চ' আমি এইদৰে ঘৰতে মা মই মোৰ হাজবেণ্ড আমি তিনিজনে বাৰ্থডে চেলিব্ৰেট কৰিলোঁ ইজনে সিজনক কেক খোৱালোঁ আৰু আশা কৰোঁ সদায় যাতে এইদৰে হাঁহি ফূৰ্তিৰে ভালদৰে থাকোঁ চ' সেইটোৱে কামনা কৰিছোঁ চ' গাইজ আজিৰ ভিডিঅ'টো মোৰ হাজবেণ্ডৰ বাৰ্থডে কেক কাটিঙৰ পৰাই ষ্টাৰ্ট কৰিছোঁ যিহেতুকে আপোনালোকৰ লগতো এই মুহূৰ্তটো শ্বেয়াৰ কৰিব মন আছিল চ' ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এইদৰে কেক তেখেতে মোকো খোৱালে আৰু বাহঁত আজি ওচৰত নাই কাষত থকা হ'লে ভাল লাগিল হয় মিছ কৰিছোঁ আমি অকলে এইদৰে মানে চেলিব্ৰেট কৰিলোঁ আৰু যিকোনো উৎসৱত ফেমিলি একেলগে থাকিলে ভাল লাগে সৰুৱে হওক বা ডাঙৰে হওক মানে সকলোৱে একেলগে চেলিব্ৰেট কৰিব পালে বেছিকৈ ভাল লাগে নহয়নে বাৰু ৱেলকাম বেক টু মাই চেনেল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলত আৰু মই এতিয়া ক'ত যাম কি কৰিম সম্পূৰ্ণখিনি আপোনালোকক দেখুৱাব চেষ্টা কৰিম মোৰ এই ভিডিঅ'ৰ জৰিয়তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ এটা বিশেষ জেগাত গৈ আছোঁ ক'ত যাম জনাম ভিডিঅ'টো চাই থাকিব So guys, মই এতিয়া আছোঁ গুৱাহাটী এয়াৰপৰ্ট আৰু এয়া হৈছে আমাৰ লাগেজ এতিয়া ক'ত যাম কি কৰিম জনাই আছোঁ চ' ব'লক ষ্টেপ বাই ষ্টেপ প্ৰচেছখিনি আপোনালোকক দেখুৱাম চ' ব'লক মোৰ লগত গেটত মোৰ ছিকিউৰিটিয়ে মানে ই পাছটো চেক কৰিলে মোবাইলত আৰু লগতে এটা আই ডি প্ৰুফ বিচাৰিলে মই পেন কাৰ্ড দেখালোঁ আৰু নেক্সট আহিলোঁ আমি ৱেইটটো চেক কৰিব আমাৰ 33 kg আছে আৰু থেংক গড যে এক্সট্ৰা একো পে' কৰিব লগা নহ'ল আৰু এতিয়া আমি ডাইৰেক্টলি গৈ আছোঁ আপোনাৰ SpiceJet যোনটো কাউণ্টাৰ হয় যিহেতুকে আমাৰ ফ্লাইট আছে SpiceJet তো সেইকাৰণে আমি তাৰে কাউণ্টাৰত যাব লাগিব আৰু তাতে গৈ আমাৰ লাগেজ কেইটা তাতে দি দিম আৰু আমি মানে বৰ্ডিং পাছটো লৈ ল'ম লৈ পেলাই নেক্সট ছিকিউৰিটি কাউণ্টাৰত যাম আৰু তাতে আমাৰ চেকিং হ'ব আৰু হোৱাৰ পিছত আমি ফ্ৰী আৰামছে বহি থাকিব পাৰোঁ আৰু যিহেতুকে গম পাইছোঁ ফ্লাইট লেট আছে আমাৰ 3:30 আছিল
কিন্তু মানে 4:30 হ'ল আৰু এতিয়া গম পাইছোঁ যে 5:40 তো বহুত টাইম লেট আছে আৰু গম পাইছোঁ যে কিবা ৰিফ্ৰেছমেণ্টো ইয়াৰ পৰাই দিব বোলে ভালেই কথা আৰু চ' সেইকাৰণে আমি এতিয়া এইখিনি কৰি পেলাই বহি থাকোঁ আৰু কেতিয়াবা কি হয় এতিয়া ফ্লাইট মিছ হয় বুলিও ভয় লাগে সেইকাৰণে যিমান পাৰোঁ সোনকালে আহি কামখিনি কৰি ইয়াতে বহি থকাটো বেছি ছেফ হয় চ' সেইকাৰণে এতিয়া এয়া বৰ্ডিং পাছো পাই গ'লোঁ এয়া পাই গৈছোঁ যেতিয়া এতিয়া টেনশ্যন নাই আৰু নেক্সট এতিয়া ছিকিউৰিটি চেকিং কৰিব যাওঁ ব'লক আৰু ইয়াতে মই অলপ চাব আহিছোঁ কি খাওঁ এনেই বহি আছোঁ তো খালী পেট চেতান কা ঘৰ হোতা হে বুলি কয় চ' সেইকাৰণে কিবা খাব মন গৈছে আৰু এইটো লৈ ল'লোঁ আৰু ইয়াতে লিখা আছে মানে ন' বেক আৰু ন' ফ্ৰাই নাজানো আৰু কিন্তু টেষ্টি আছিল তো চটপটাও হয় অলপ আৰু এইফালে হাজবেণ্ডে বাৰ লগত ফোনত কথা পাতি আছে আৰু মই এইফালে এয়া মজা লৈ আছোঁ চ' এয়াই আৰু এতিয়া আহি গৈছোঁ আমি ছিকিউৰিটি চেকিং কৰিবৰ কাৰণে এটা চাইডে জেন্টছৰ লাইন হৈ আছে আৰু এইটো চাইডে লেডিজ ছেকশ্যন মইতো তাতে যাম আৰু চেকিংটো কৰাই লওঁ চেকিং কৰোৱাৰ পিছত আৰু আমি ফ্ৰী তাৰপিছত আৰামছে বহি এইপিনে মজা ল'ম এইপিনে ফ্লাইটবিলাক অহা যোৱা কৰি আছে বৰ্তমান খালী হৈ আছে গ্ৰাউণ্ডটো তো আহিলে মই দেখুৱাম আপোনালোকক আৰু এইদৰে ৰখি আছোঁ এনেকৈ মানে খালী ফিল্ড চাব পাই ভাল লাগিছে আৰু এইদৰে ইয়াতে ষ্টাৰবাক্স এয়া আৰু এনেকৈ বেলেগ বেলেগো আছে আৰু এইদৰে চবে বহি আছে নিজৰ নিজৰ ফ্লাইটৰ কাৰণে ৰখি আছে আৰু আমিও ৰখি আছোঁ वैसा नहीं किया उसमें टाइम लगेगी लेकिन ऐसे भी मेरे को करके दिया पकड़ Room 1 already has an empty exit door. All callers should stay on their hand luggage in the overhead bins only. Please note that smoking is prohibited on SpiceJet flights and consumption of alcohol is not permitted on domestic flights.
एयरपोर्ट में आपका स्वागत है। আৰু ইয়াতে সকলো আহিছে লেণ্ডিঙৰ পিছত নিজৰ নিজৰ লাগেজ ল'বলৈ আৰু আমিও লৈ লওঁ তাৰপিছত যাওঁ আৰু হোটেল আমাৰ অলৰেডি বুকড আছে বায়ে বুক কৰি থৈছে অলৰেডি চ' তাতে যাম এতিয়া গৈ ৰেষ্ট ল'ম আৰু আমি এতিয়া আহি পাই গ'লোহি বানাৰস আৰু বানাৰস চিটি আহিব মোৰ বহুত ইচ্ছা আছিল আৰু বহুত দিনৰ আশা এটা পূৰণ হ'ল আহি পেলাই আই এম ছ' এক্সাইটেড কি ইয়াতে বহুত ধুনীয়া ধুনীয়া ঠাই আছে ঘাট আছে আৰু ইয়াৰে ফুড বহুত টেষ্টি হয় বানাৰস শাড়ী কি নাই ইয়াত সকলো আছে চ' আই এম ছ' এক্সাইটেড কি মানে যিকেইটা দিন ইয়াতে আছোঁ ভালে যাব আমাৰ वाराणसी से थोड़ा दूर आउटस्कर्ट में पड़ जाता है ना भैया एयरपोर्ट सर ना एयरपोर्ट जी जी हम लोग का भी वैसा ही है मतलब थोड़ा बाहर पड़ जाता है मतलब सिटी है तब पर भी थोड़ा बाहर है मतलब सोचे जैसे आप लोग कैसे है भी हाँ। आप आसाम गए हैं असम हाँ नहीं मैं এতিয়া আমি কেবত হোটেল গৈ আছোঁ আৰু আমাৰ ফেয়াৰ ল'ব 650 হোটেললৈকে আৰু 22 কিলোমিটাৰ হয় য'ৰ মানে এয়াৰপৰ্টৰ পৰা আমাৰ হোটেলত আৰু হোটেলটো হৈছে হোটেল চিটি পেলেচ আপোনাৰ ফুলমাণ্ডি হয় আৰু ইংলিছিয়া ৰোড আৰু সেই হোটেলৰ পৰা আমাৰ য'ত ঘাট আছে মানে সেই ঘাটলৈ 3 কিলোমিটাৰ হয় আৰু ই ৰিক্সা অটো কেব মানে আপোনাৰ যেনেকুৱা সুবিধা মানে যাব পাৰি আৰু এতিয়া আমি হোটেল যাম তাতে গৈ ৰেষ্ট কৰিম আৰু ডিনাৰো হোটেলতে কৰি ল'ম কৰি লৈ আজিতো পূৰা ৰেষ্ট যিহেতুকে ফ্লাইট লেট আছিল আহি পাওঁতে দেৰি হৈ গ'ল বহুত বেছি টায়াৰ্ডো হৈ গ'লোঁ আৰু চিটিখন বহুত ধুনীয়া হয় এনেকৈ চাই গৈ আছোঁ এতিয়া নাইট ভিউবিলাক আৰু আপোনালোককো দেখুৱাইছোঁ চ' ব'লক এতিয়া ৰুমত যাওঁ আৰু এতিয়া আমি খাব বহিছোঁ বহুত ভোক লাগিছে আৰু এয়া বানাৰসীৰ টেষ্টি ফুড খাওঁ আৰু মজা লওঁ এইফালে এয়া ৰুটি এইফালে কঢ়াই পনীৰ এইপিনে ফ্ৰাইড ৰাইচ এইপিনে এয়া পিঁয়াজ এইফালে হাজবেণ্ডে খাই আছে চ' গাইজ খাই লওঁ আমি আৰু ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ যিহেতুকে বহুত বেছি ভাগৰ লাগিছে চ' সেইকাৰণে খাই বৈ জল্দি শুই যাওঁ কাইলৈ বহুত কাম আছে আমাৰ চ' বাই গুড নাইট